ধোলাত শিক্ষকৰূপী ব্যক্তিৰ নিকৃষ্ট কাণ্ড নিশাৰ আন্ধাৰত জ্বলাই দিছিল এজন লোকৰ ধান ঘটনাৰ পিছতে অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়া শিক্ষকৰূপী ব্যক্তিৰ নিকৃষ্ট কাণ্ডই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে দৰঙৰ পদুঘাটত শিক্ষক সমাজৰ বাবে কলংক এইজন শিক্ষক দিনত ভদ্ৰ নিশা হলেই সলাই ৰূপ হয় আপুনি ঠিকেই শুনিছে এইজন হৈছে হাবিবুল্লাহ পেছাত এজন শিক্ষক দলগাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত ধনশ্ৰী কাষ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হাবিবুল্লাহ ধোলা আৰক্ষীৰ জালত কাৰণ দৰঙৰ পশ্চিম পদুঘাট গাঁৱৰ সোনিয়া দেৱী নামৰ এগৰাকী হিন্দু পৰিয়ালৰ 4 বিঘাকৈ মাটিৰ ধান জ্বলাই দিছিল এজন শিক্ষকৰূপী হাবিবুল্লাহে সোনিয়া দেৱীয়ে পথাৰৰ পকা ধান চপাই জমা কৰি থৈছিল বাৰীৰ কাষত যোৱা মাহৰ 22 তাৰিখে নিশা পকা ধান জ্বলাই দিছিল এজন শিক্ষক হাবিবুল্লাহে এই ঘটনা ছ'চিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰ হোৱাৰ পিছতে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল ডিজিপি জিপি সিঙক অসম আৰক্ষীৰ শীৰ্ষ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ 3 দিনৰ ভিতৰত দোষী কৰায়ত্ব কৰাৰ কথা ঘোষণা কৰিছিল অৱশেষত আৰক্ষীৰ জালত পৰিল ধান জ্বলাই দিয়া কাণ্ডৰ মাষ্টাৰ মাইণ্ড হাবিবুল্লাহ সোনিয়া দেৱীৰ এজাহাৰৰ ভিত্তিত ধোলা আৰক্ষীয়ে শিক্ষক হাবিবুল্লাহক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে সমাজৰ আদৰ্শস্বৰূপ শিক্ষক এজনৰ এনে নিকৃষ্ট কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে এতিয়া সমগ্ৰ অঞ্চলজুৰি খাৰুপেটীয়াৰ পৰা আবুল হাছিমৰ ৰিপৰ্ট এনিটক্স এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ